Hey guys, আমাৰ ঘৰলৈ ছোৱালী দুজনী আহিছে। क्या? তো আপোনাৰ ছোৱালীকেইজনী দেখাই আছো ৰ'ব। रहा नहीं जाता तड़प ही ऐसी है ना नहीं सोके ভিডিঅ' চাই থাকোঁ, ছোৱালীকেইজনী দেখাই আছো। মোৰ নাম শ্ৰী বনশ্ৰী বৰা। মই ইয়ালৈ আহি পেলাই কৈ দিয়া ভাল লাগিছে। আমাৰ এই মহা গাহৰি লোভে সেইখিনি খালি গাহৰি লোভে গাহৰি বাহিৰে বেলেগ নাজানে আৰু তাই যদি আমি যদি মাতো তাই আমাৰ ঘৰলৈ আহ বুলি ক'লে গাহৰি গাহৰি খোৱালেহে যাম। গাহৰি মই ডিল কৰি আহোঁ, মোক গাহৰি খুৱাব, মই তেতিয়া আহিম। নহবা নাহে। আকৌ আজি আহিছে কি কাৰণে পিকনিকৰ কাৰণে আহিছে আজি। ফুৰিবলৈ যাম। কাইলৈ পিকনিক আছে তাকে তাই ফুৰিবলৈ যাব তেতিয়াহে আহিছে, নহবা নাহে। আহো সেই তেতিয়া মাতি আমাৰ ঘৰলৈ নাযায়। 7 বছৰ মূৰত এবাৰ যাব। মই যেতিয়া মন যায় মই মাহত 3বাৰ মান আহোঁ ইয়ালৈ। সঁচাকে কৈছে, মই প্ৰুফো দিব পাৰিম। মই সেইদিনাখনি গৈছিলো বাইক লৈ, তাৰপিছতে গ'লো টেম্পু লৈ। গৈছে কিন্তু আমাৰ ঘৰলৈ নাই যোৱা। কিয় নাই যোৱা? কেতিয়া গ'লা আমাৰ তই পিকনিক গ'লি সেইদিনাখনি? তুমি বৰ্তাহঁতৰ ঘৰলৈ যোৱা নাই? আমাৰ ঘৰত ভৰি দিছিলাগে গৈ। মই হেৰি মামাহঁতৰ ঘৰলৈ টিং উঠাই মেলি তাৰপিছতে হেৰিহঁতক তহঁতৰ ঘৰলৈ গৈছোঁ। তহঁতৰ ঘৰৰ পৰা গৈ বাবাকণ মানৰ ঘৰলৈ গৈছোঁ। তহঁতৰ ঘৰত গৈ বহি তাৰপিছতেহে আহিছোঁ আমি। অকণি আছে, অকণি বহি আছে, অকণিৰ লগতে কথা পাতি আহিছে। কোনটো সোধ আকৌ। আৰু এজনী আছে মেম্বাৰ ভিতৰত আছে, তো তাইকো দেখাম। আমাক ফাৰ্ষ্ট এগৰাকী এনেকে ঘূৰা মোবাইলটো শিকাই দিব লাগিব ব্লগাৰ, কিন্তু মোৰ মোবাইলটো ফাটি জানিছে। ঐ পুৰা ব্লগাৰ বেটিয়ে আইফোন লৈ আছে, আইফোন। আমি চলাই আছো, আমি ব্লগ বনাই আছে এণ্ড্ৰইড মোবাইলত, তাই চলাই আছে আইফোন মোবাইলত। টকা কাৰ আছে সেইটো চাওকচোন বাৰু, এইখিনি চাওক। আইফোন লৈ জীয়াই আছে বেটিয়ে, একদম মজাছে ওলাই আছে। মই মানে ব্লগাৰ হ'ব লাগিব ভৱিষ্যতে ভাবি আছো। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগে চবে। চাওঁ এতিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী বনশ্ৰী বৰা। মই ইনষ্টাগ্ৰামত আছে বনশ্ৰী -017, ফ'ল' কৰি দিব। মই ইয়ালৈ আহি পেলাই কৈ দিয়া ভাল লাগিছে। নামটো কৈ দিয়া। জুলি মোৰ ফলোৱাৰ্ছতে পাব, কলাব্ৰেশ্যনতে আছে। অ'কে, ঠিক আছে। ছোৱালীকেইজনী কেনেকুৱা লাগিছে আৰু ক'ব সদেই, দেখিবলৈ বেয়া নাই, ভাল ন। ঠিক আছে, গুড মৰ্ণিং। আশা কৰোঁ আপোনাৰ দিনটো আজি ভালেই যাওক। তো মই এতিয়া আপোনালোকে বাজিছে 3:30 বাজিছে, টাইমটো চাই লওক। 3:30 বাজিছে। মই যাব লৈছোঁ আপোনাৰ জেঠানৰ ঘৰলৈ। মানে আমাৰ দেউতাহঁতৰ আজি পিকনিক ওলাইছে। আপোনাক কালি কৈছিলোঁ ক'ম বুলি, পিকনিক আছে বুলি, হাবুঙলৈ যাব মানে। আপোনালোকে নিশ্চয় ভিডিঅ'ত বা গানত শুনিছে হাবুঙৰ বিষয়ে। তো আমাৰ দেউতাখিনি মানে হাবুং যাব। তো হাবুঙলৈ যোৱাৰ পিছত তাৰফালে যোনবিলাক মানে মইতো নাযাওঁ, আমাৰ দেউতাহঁত যাব। আপোনালোকে চবফালে চাব পূৰা টুটেলি আন্ধাৰ যি দিয়া। একো গম নাপায়, পূৰা টুটেলি আন্ধাৰ। মই আপোনাৰ ভণ্টিহঁতক লৈ আহোঁগৈ, ভণ্টিনি যাব, সিহঁতক লৈ আহোঁগৈ। ফাইনেলি আমাৰ পিকনিকৰ টিমটো ওলাই গ'ল হাবুঙলৈ যাবৰ কাৰণে। তো আমাৰ ফাৰ্ষ্টত এজনী লেকচাৰমেন কৰি সেইফালে আছে, এইফালে আগত গৈ আছে। নামটো কি আছিলে আপোনাৰ? হা, জুলি। আমাৰ এজনী মাতাশ্ৰী। তো এই পুতলি, তই গৈ মেলি সেই হাবুঙত ভিডিঅ' বনাই নিবি হা। মইতো নাযাওঁৱেই, তই ভিডিঅ' বনাবি, ফটো মাৰিবি আৰু মোক ভিডিঅ' কল কৰিবি। তাৰপিছতে মই আপোনাৰ এই ভিডিঅ'টো জইন কৰি দিম। মই যেতিয়া নাযাওঁ ইয়াতে জইন কৰি দিম আৰু। হাবুং আজি আমি ফুৰিবলৈ যাম। তই কবি কি? আজি আমি ফুফু গৈ আছোঁ। মাঘৰ বিহু দিনা এফালৰ পৰা চবকে ধৰিছে। আমি আছো নহয়, আমি এতিয়া গাঁওখন
তো গাইজ ফাইনেলি পিকনিকৰ গাড়ী গ'ল। তো মই নগ'লোঁ, মই থাকিলোঁ। তো আপোনালোকে মোৰ ভিডিঅ' চাব আৰু আপোনাক মই কৈছোঁৱে যে পিকনিক ক'ত, হাবুং যাব পিকনিক। আৰু আপোনালোকে মোৰ ভিডিঅ' সম্পূৰ্ণ চাই থাকিব। আৰু কাইলৈ আছে 31 তাৰিখ, কাইলৈ আছে আপোনাৰ মেডাম মেফি তাত বহুত মানুহ হ'ব, কাৰণ আহোমৰ জেগাত। তো আপোনাক যিমানখিনি মানুহ যাব চব হাবুং ড্ৰেছ লগাই যাব। তো আপোনাৰ তাত মোৰ ভণ্টিহঁতে ভিডিঅ' বনাব। মই যোৱা নাই কাৰণে মই আপোনাক তাত ব্লগটো বনাই দেখাব নোৱাৰিম। তো চাগে বহুতে জানেও চাগে, তবেও মোৰ ভিডিঅ' এবাৰ চাব। তো আশা থাকিল সকলোকে। তো আপোনালোকৰ মোৰ ভিডিঅ' ইয়াত মই এড কৰি দিম, আপোনালোকে সম্পূৰ্ণ মোৰ ভিডিঅ' চাই থাকিব। ধন্যবাদ।